5 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল আই লাভ ট্ৰেভেল এণ্ড ফুড। এই ছাবস্ক্ৰাইবাৰ আছে 12.8 লাখ প্লাছ ব্লগ ছাবস্ক্ৰাইবাৰ আছে 31.1 লাখ। ইয়াৰ ৰেংকটো হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰী নিতুল আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল নিতুল মিক্সাৰ। আৰু মোৰ চেনেলটো অহাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই আজি আপোনালোকক 2024 চনত টপ ৰেংকত থকা অসমৰ 10জন ইউটিউবাৰ বিষয়ে আলোচনা কৰিম। আৰু তাৰ 10জনৰ ভিতৰত আপোনাৰ কোনজন ব্যক্তি ইউটিউবৰ ভিডিঅ' চাই ভাল পায়, আপোনালোকৰ নিজৰ মতামতটো কমেণ্টৰ যোগেদি আগবঢ়াব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ ছাবস্ক্ৰাইবাৰ আছে 4.9 লাখ আৰু ইয়াৰ অনাজন হ'ল নাম হ'ল ভাস্কৰ দত্ত। আৰু এটা চেনেল আছে, সেই চেনেলটোৰ নাম হ'ল ভাস্কৰ দত্ত। ছাবস্ক্ৰাইবাৰ আছে 1.1 লাখ। 9 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল আকৌ মনোজ ভাই। অনাজন নাম হ'ল মনোজ শইকীয়া। আৰু এটা চেনেল আছে, সেই চেনেলটোৰ নাম হ'ল মনোজ ভাই। ছাবস্ক্ৰাইবাৰ আছে 4.48 লাখ। 8 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল নিতুল চলিহা। অনাৰজন নাম হ'ল নিতুল চলিহা। আৰু এটা চেনেল আছে, সেই চেনেলটোৰ নাম হ'ল virel জিন্দগী। ইয়াতো ছাবস্ক্ৰাইবাৰ আছে 1.47 লাখ। আৰু 7 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল মিষ্টাৰ ৰাজা। অনাৰজন নাম হ'ল ৰাজা। 9 ৰেংকত থকা চেনেলটোৰ নাম হ'ল আছামিজ মিক্সাৰ। ইয়াত ছাবস্ক্ৰাইবাৰ 9.48 লাখ ছাবস্ক্ৰাইবাৰ আছে। তেওঁৰ নাম হ'ল অনাৰজন নাম ভূষণ পাঠক। তেওঁ আন এটা চেনেল আছে, সেই চেনেলটোৰ নাম ভূষণ পাঠক নামেৰে জনা যায়। 5 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল আই লাভ ট্ৰেভেল এণ্ড ফুড। ইয়াত ছাবস্ক্ৰাইবাৰ আছে 12.8 লাখ। অনাৰজনৰ নাম হ'ল বিকাশ জেট্ৰী। তেওঁৰ আন এটা চেনেলো আছে, সেই চেনেলটোৰ নাম বিকাশ ফেক্টৰী নামে জনা যায়। ছাবস্ক্ৰাইবাৰ আছে 2.81 লাখ। 4 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল বি বইজ। ইয়াত ছাবস্ক্ৰাইবাৰ আছে 22.6 লাখ। ইয়াৰ অনাৰজন নাম হ'ল সঞ্জয় বড়ো। 3 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল বইজ আছাম। ইয়াত ছাবস্ক্ৰাইবাৰ আছে 24.1 লাখ। ইয়াৰ অনাৰজনৰ নাম হ'ল সুজনকা ওৰফে অৰূপ। আন এটা চেনেল আছে, সেই চেনেলটোৰ নাম সুজনকা ব্লগছ। ইয়াত ছাবস্ক্ৰাইবাৰ আছে 4.9 লাখ। 2 নম্বৰ ৰেংকত থকা চেনেলটোৰ নাম হ'ল dimpu ব্লগ। ইয়াত ছাবস্ক্ৰাইবাৰ আছে 31.1 লাখ। অনাৰজন নাম হ'ল dimpu baruah। আন এটা চেনেল আছে, সেই চেনেলটোৰ নাম dimpu baruah। ইয়াতো ছাবস্ক্ৰাইবাৰ আছে 20.6 লাখ। ইয়াৰ ভিতৰত আপোনাৰ ফেভৰাইট ইউটিউবাৰ কোনজন হয় আৰু ভিডিঅ' কোনজন ব্যক্তিৰ চাই ভাল লাগে, আপোনালোকে কমেণ্টত দিব। টপ 1 ৰেংক 1ত থকা চেনেলটোৰ নাম হ'ল r.g বুকলেট লিষ্ট। এই চেনেলটোত কাৰ্টুন ভিডিঅ' হিন্দী লেংগুৱেজত দিয়া হয়। ভিডিঅ'টো অন্তিম সময়লৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। হায়রে মোর সোনাকে আসাম চমকে তিনি গলিতে তুলি পাতা দেশে বিদেশ মোকে হায়রে মোর সোনাকে আসাম চমকে।